গাইজ আজি মানে মই পুৱাই মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ আজি 20 তাৰিখ আৰু ইফালে মানে মই পঢ়া স্কুলখনত উদয়ন শান্তি নিকেতন বেজেৰাত আৰু সেই স্কুলখনত আজি 2 বছৰৰ অন্তত পুনৰ অনুষ্ঠিত হৈ আছে গীত মাত উদয়ন। আৰু গাইজ আমাৰ স্কুলৰ সকলোৱে মানে উৎফুল্লিত হৈ আছে কাৰণ 2 বছৰৰ মূৰত পুনৰ গীত মাত উদয়ন অনুষ্ঠিত হ'ব। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো মনোযোগেৰে শেষলৈ চাই থাকিব আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো হেল্ল' নমস্কাৰ গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মুন ফ্ৰেণ্ডছ ব্লগলৈ। তো গাইজ আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ আমাৰ স্কুলৰ উদয়নৰ পৰিয়ালবৰ্গৰ সকলোৱে মানে পুৰা উৎফুল্লিত হৈ আছে, মানে আকৌ পুনৰ নতুনকৈ মানে আমাৰ গীত মাত উদয়ন অনুষ্ঠিত হ'ব। চ' সেইবুলি আমিও মানে পুৰা উৎফুল্লিত হৈ আছোঁ যে মানে মই এবাৰ নতুন মানে গৈছোঁ তাতে, তো ফাৰ্ষ্ট পাইছোঁ, তো মই পুৰা উৎফুল্লিত হৈ আছোঁ। চ' পুৰা ভাল লাগিব, আপোনালোকে এনজয় কৰিব, ভিডিঅ'টো চাই এনজয় পাব, তো ভিডিঅ'টো চাই থাকিব। ইফালে মোৰ লগিতা আছে, ইফালে চব আছে আৰু গাইজ এই ভ্লগটো হ'ব চিনিয়ৰৰ কাৰণে। তো গাইজ মই এনেদৰে আহি পালোঁ বেজেৰা উদ্যান শান্তি নিকেতনৰ গেটৰ সন্মুখত আৰু গাইজ মই লাহে লাহে ভিতৰৰ ফালে আহিলোঁ। তো গাইজ আজি উদ্যান শান্তি নিকেতনৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে আজি অনুষ্ঠানটিত যোগদান কৰিব আৰু গাইজ সকলো ছাত্ৰ ছাত্ৰীয়ে আহি আছে গীত মাত উদয়ন অনুষ্ঠানটিত যোগদান কৰিবলৈ। আৰু গাইজ প্ৰথমে আৰম্ভণি সংগীত পৰিৱেশন কৰিব, তো সকলোৱে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চাই থাকিব। চলি আছে হা। গাইজ মই দেখাত আজিৰ পৰিৱেশটো বহুত সুন্দৰ হৈ আছে, কোনো ধৰণৰ বিশৃংখল এতিয়ালৈ দেখা দিয়া নাই। তো
তো গাইছ আজিৰ এই গীত মাত উদ্যান অনুষ্ঠানটিৰ ইমানতে সমাপ্ত ঘটিল তো গাইছ আজিৰ ভিডিঅ'টো যদি আপোনালোকক চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ফৰ ৱাচিং